ইনফাৰ্টিলিটি হয় এই শব্দটো নিশ্চয় আপোনালোক সকলোৱে শুনিছে ভালদৰে পৰিচয় আপোনালোক এই শব্দটোৰ সৈতে আজিৰ এই ষ্ট্ৰেছফুল লাইফত ইমান ষ্ট্ৰেছফুল আমাৰ লাইফ যাৰ ফলত নেচাৰেলি আমাৰ যি ফাৰ্টিলিটি যি সন্তান জন্ম দিয়াৰ ক্ষমতা সেই ক্ষমতা লোপ পাইছে সকলোৰে মাজত লাহে লাহে বহুতো দম্পতি এনেকুৱা ওলাইছে যাৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নেচাৰেলি কমি গৈছে বা নাই যাৰ ফলত তেওঁলোকে বিভিন্ন ধৰণৰ মেডিকেল ট্ৰিটমেন্টৰ সহায় ল'বলগীয়া হৈছে যেনে IUI IVF ইত্যাদি ইত্যাদি ইমান বেছি ষ্ট্ৰেছফুল লাইফ ইমান বেছি মানসিক চাপ খোৱা বোৱাৰ কোনো টাইম টেবল নাথাকে খোৱা বোৱাৰ কোনো বেলেন্স ডায়েট আমাৰ নাথাকে টোপনিৰ অভাৱ ইত্যাদি হৈছে মূল কাৰণ এই ইনফাৰ্টিলিটিৰ বা যি আমাৰ উৰ্বৰা শক্তি কমি গৈছে তাৰ এয়া মূল কাৰণ গতিকে যদি আমি আমাৰ ফাৰ্টিলিটি মেইনটেইন কৰিব খোজো আমাৰ ফাৰ্টিলিটি বৃদ্ধি কৰিব খোজো কি কৰিব লাগিব তাৰ কাৰণে ডেফিনেটলি মানসিক চাপ আমি কমাব লাগিব ষ্ট্ৰেছফুল লাইফৰ পৰা আমি আঁতৰি থাকিব লাগিব মাইণ্ডটো যিমান দূৰ আমি কুল কৰি ৰাখিব লাগিব মানসিকভাৱে আমি যিমান পাৰো ষ্ট্ৰেছ কমাই ৰাখিব লাগিব লগতে ভাল খাদ্য খাব লাগিব এক বেলেন্স ডায়েট আমি ফলো কৰিব লাগিব লগতে মেডিটেশ্যন কৰিব লাগিব আৰু কিছুমান খাদ্যৰ পৰা আমি আঁতৰি থাকিব লাগিব ভাল টোপনিৰ গৰাকী হোৱাটো অতি প্ৰয়োজনীয় যদি আপুনি ভাল ফাৰ্টিলিটি পাব বিচাৰিছে গতিকে প্ৰথম কথা মানসিক চাপ আমি কেনেদৰে দূৰ কৰিম বা টোপনি কেনেকৈ আহিম ইত্যাদি আমি সকলোৱে জানো এই কথাবোৰ আমাৰ চেনেলত ভিডিঅ' আছে এইসমূহ টপিকৰ ওপৰত কিন্তু কথা হ'ল কেনেধৰণৰ খাদ্য খালে নেচাৰেলি আমাৰ ফাৰ্টিলিটি বৃদ্ধি হয় বিশেষকৈ মহিলাসকলৰ কেনেধৰণৰ খাদ্য তেওঁলোকে ফলো কৰিব লাগে যদিহে তেওঁলোকে প্ৰেগনেন্ট হ'ব বিচাৰিছে যদিহে তেওঁলোকে কনচিভ কৰিব বিচাৰিছে ভৱিষ্যতে কেনেধৰণৰ খাদ্যই তেওঁলোকৰ উৰ্বৰা শক্তি বা ফাৰ্টিলিটি বৃদ্ধি কৰিব পাৰে এই ভিডিঅ'টোত আমি তাৰে ওপৰতে কথা পাতিম গতিকে যদি আপুনিও বিচাৰে যে আপুনি ইনফাৰ্টিলিটিৰ শিকাৰ নহওক আপোনাৰ ফাৰ্টিলিটি ভালে থাকক এক ভাল সন্তান নেচাৰেলি আপুনি জন্ম দিব পাৰক তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে অতি প্ৰয়োজনীয় ভিডিঅ'টো শেষলৈকে চাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেল সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল আইকনটো দবাই দিয়ক লগতে মোক ইনষ্টাগ্ৰামত ফলো কৰক যদি কিবা সুধিবলগীয়া থাকে আপোনালোকৰ মোক ইনষ্টাগ্ৰামত মেছেজ কৰি ডাইৰেক্ট সুধিব পাৰে গতিকে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মই ডাক্তৰ অঞ্জন প্ৰতিম দাস মই ইউটিউব চেনেল আৰোগ্য কাম লিভ লাইফলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো য'ত আমি কথা পাতিম এগৰাকী মহিলাই কনচিভ কৰাৰ সময়ত কেনেধৰণৰ খাদ্য খোৱা উচিত বা নেচাৰেলি ফাৰ্টিলিটি তেওঁলোকৰ বৃদ্ধি কৰিবলৈ কেনেধৰণৰ খাদ্য খোৱা উচিত আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো কেনেধৰণৰ খাদ্য খোৱা উচিত আমি পোনপ্ৰথমে আমি কম কুইনোৱা নামৰ এবিধ খাদ্যৰ ওপৰত কুইনোৱা আজিকালি বজাৰত উপলব্ধ কুইনোৱা আপুনি বিচাৰিলে বজাৰত পাব ভাল ভাল দোকানতো কুইনোৱা পোৱা যায় তো কুইনোৱাত এক বিশেষ প্ৰকাৰৰ প্ৰটিন থাকে যিয়ে আপোনাৰ মহিলাসকলৰ কনচিভ কৰাৰ ক্ষমতা বৃদ্ধি কৰে লগতে কুইনোৱাই আমাৰ ব্লাড চুগাৰ ৰেগুলেট কৰাটো সহায় কৰে আৰু ই মহিলাসকলৰ মেনষ্ট্ৰুৱেল চাইকেল যি ৰেগুলেট কৰাটো বহু পৰিমাণে সহায় কৰে গতিকে কুইনোৱা খোৱা অভ্যাস কৰক এগৰাকী মহিলাই যদি কনচিভ কৰাৰ কাৰণে যোজা কৰিছে তেওঁ কুইনোৱা খোৱা অতি প্ৰয়োজনীয় কুইনোৱা বজাৰত বিচাৰিলে আপুনি নিশ্চয় পাব ইয়াৰ লগতে আমি ড্ৰাই ফ্ৰুটছ আৰু নাটছৰ কথা ক'ব পাৰোঁ আমি সকলোৱে ড্ৰাই ফ্ৰুটছ খাওঁ কাজু বাদাম পিস্তা আলমণ্ড ইত্যাদি বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুটছ আমি খাওঁ মহিলাসকলে ইয়াক খোৱা অতি আৱশ্যকীয় আৰু প্ৰচুৰ পৰিমাণে খোৱা আৱশ্যকীয় কাৰণ ইয়াত সকলো ধৰণৰ ভিটামিন মিনাৰেল এন্টিঅক্সিডেন্ট পোৱা যায় ইয়াত থকা সিলেনিয়াম নামৰ সুপাৰ মিনাৰেল বিধে কি কৰে আমাৰ মহিলাসকলৰ যি এগ আছে যি ডিম্ব আছে সেই ডিম্বৰ ক্ৰমোজোমেল ডিফেক্ট নোহোৱাত সহায় কৰে যাতে মহিলাসকলৰ এগৰ কোনো ধৰণৰ ক্ৰমোজোমেল ডিফেক্ট নহয় তাত সহায় কৰে সিলেনিয়াম নামৰ মিনাৰেল বিধে আৰু যি সিলেনিয়াম পোৱা যায় ড্ৰাই ফ্ৰুটছ আৰু নাটছত আৰু যাৰ ফলত কি হয় তেওঁলোক কনচিভ কৰাত বহু পৰিমাণে চান্স যি সেয়া বৃদ্ধি পায় ইয়াৰ লগতে ড্ৰাই ফ্ৰুটছে কি কৰে আমাৰ মহিলাসকলৰ এগছ প্ৰডাকশ্যনতো সহায় কৰে এগছ প্ৰডাকশ্যন বৃদ্ধি কৰাত ড্ৰাই ফ্ৰুটছ আৰু নাটছে সহায় কৰে গতিকে প্ৰচুৰ পৰিমাণে ড্ৰাই ফ্ৰুটছ আৰু নাট খোৱাৰ অভ্যাস কৰক পামকিন চিড বা ৰঙালাওৰ বীজ পামকিন চিড আজিকালি বজাৰত কিনিব পোৱা যায় পেকেটত ইয়াক কিনিব পোৱা যায় পামকিন চিড যদি মহিলাসকলে গ্ৰহণ কৰে যিসকল মহিলাই ভাবে যে আমি আমাৰ ফাৰ্টিলিটি ইনক্ৰিজ কৰো তো তেওঁলোকে গ্ৰহণ কৰিব পাৰে পামকিন চিড কাৰণ পামকিন চিডে কি কৰে মেচিউৰ্ড সেল যি ওভা বা যি ডিম্ব আছে সেয়া মেচিউৰ্ড হিচাপে প্ৰডিউস কৰাত পামকিন চিডে সহায় কৰে গতিকে পামকিন চিড বা ৰঙালাওৰ বীজ মহিলাসকলে গ্ৰহণ কৰা খোৱা
উচিত, তেওঁলোকৰ খাদ্য তালিকাত ইয়াক ৰখা উচিত। ইয়াৰ লগতে আমি নহৰুৰ কথা ক'ব পাৰোঁ। নহৰুৱে ফাৰ্টিলিটি বুষ্টাৰ হিচাপে কাম কৰে। নহৰুত কিছুমান এনেকুৱা ধৰণৰ ইনগ্ৰিডিয়েণ্টছ থাকে যিয়ে ইষ্ট্ৰজেন লেভেল মহিলাসকলৰ বৃদ্ধি কৰে, আৰু ইষ্ট্ৰজেন লেভেল বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকৰ কনচিভ হোৱাত বা প্ৰেগনেণ্ট হোৱাত বহু পৰিমাণে সহায় কৰে। কাৰণ ইষ্ট্ৰজেন হৰম'নে হৈছে এক মূল হৰম'ন যিয়ে মহিলাসকলৰ ফাৰ্টিলিটি বুষ্টাৰ কৰাত সহায় কৰে। ইয়াৰ লগতে গাখীৰত যিহেতু ভিটামিন ডি থাকে, গাখীৰত যিহেতু কেলছিয়াম থাকে, গাখীৰত যিহেতু গুড ফেট থাকে, গতিকে গাখীৰেও মহিলাসকলৰ ফাৰ্টিলিটি বুষ্টাৰ কৰাত বহু পৰিমাণে সহায় কৰে। গতিকে গাখীৰ খাদ্য তালিকাত নিশ্চয় ৰখা উচিত মহিলাসকলে। বেৰিজ, এতিয়া আমি বেৰিজৰ কথা ক'ম। ৰেস্পবেৰী আৰু ব্লুবেৰীৰ নাম আপোনালোকে নিশ্চয় শুনিছে। মহিলাসকলে এই ৰেস্পবেৰী আৰু ব্লুবেৰী অত্যধিক গ্ৰহণ কৰিব লাগে, তেওঁলোকে খাব লাগে, কাৰণ ইয়াত এক ছুপাৰ এন্টি অক্সিডেণ্ট থাকে, এক ছুপাৰ এন্টি এনফ্লেমেটৰী ইনগ্ৰিডিয়েণ্টছ থাকে, যাক আমি ফাইটো নিউট্ৰিয়েণ্টছ বুলি জানো। এই ফাইটো নিউট্ৰিয়েণ্টছে মহিলাসকলৰ ফাৰ্টিলিটি ইনক্ৰিজ কৰে, ফাৰ্টিলিটি বৃদ্ধি কৰে, আৰু যদি তেওঁলোক ইনফাৰ্টিলিটিত ভুগি আছে তেতিয়াহ'লে এই ইনফাৰ্টিলিটি দূৰ কৰাটো ই বহু পৰিমাণে সহায় কৰে। লগতে ইয়াত ভিটামিন চি আৰু ফলেট যথেষ্ট পৰিমাণে থাকে, যিয়ে কনচিভ কৰাত বহু পৰিমাণে সহায় কৰে। এতিয়া আমি এনেকুৱা এটা খাদ্য সামগ্ৰীৰ বিষয়ে আপোনালোকক ক'ম, যিটো খাদ্য সামগ্ৰী সকলোৰে ঘৰত থাকে, সকলোৰে ডাইনিং টেবুলত থাকে, এতিয়াও নিশ্চয় আপোনালোকৰ ডাইনিং টেবুলৰ শোভা বঢ়াই বিৰাজমান হৈ আছে। হয়, সেয়া হ'ল কল। কল অকল আপোনালোকৰ ডাইনিং টেবুলৰ শোভা বঢ়োৱাৰ বাবে নথব, ইয়াক খাওক। মহিলাসকলে কল খাওক, কাৰণ কলত থকা কিছুমান বিশেষ পাৰ্টিকলছ আৰু ভিটামিন B6 অভুলেশ্যনত প্ৰয়োজনীয় হোৱা হৰম'নসমূহ ৰেগুলেট কৰে, যাৰ ফলত এক জাইগোট বা ভ্ৰূণ প্ৰস্তুত হওঁতে ই বহু পৰিমাণে সহায় কৰে। ভ্ৰূণৰ যি প্ৰচেছিং হয়, এই গোটেই কামখিনি ভিটামিন B6 আৰু এই বিশেষ পাৰ্টিকলছসমূহে ৰেগুলেট কৰে, যাৰ ফলত যদি আপুনি কল খায় আপোনাৰ এই সম্পূৰ্ণ প্ৰচেছ ভালদৰে হোৱাত সহায় কৰে। লগতে কলত থকা পটাছিয়াম আৰু ভিটামিন B6 আন কিছুমান কামো কৰাত সহায় কৰে, যেনে যি মেচিউৰ্ড এগ প্ৰস্তুত কৰাটো ই সহায় কৰে। গতিকে কল খোৱাৰ অভ্যাস গঢ়ি তোলক। ইয়াৰ লগতে সেউজীয়া শাক পাচলিয়ে অভুলেশ্যন প্ৰচেছত সহায় কৰে। সেউজীয়া শাক পাচলিত থকা ভিটামিন B6 আৰু ফলিক এচিডে মুখ্যতঃ এই কামটো সম্পন্ন কৰাত সহায় কৰে। বিশেষকে পালেং শাক, তাৰপিছত ব্ৰকলি, কেলে আৰু ফেনুগ্ৰীক নামৰ এই 4বিধ সেউজীয়া শাক পাচলি আপুনি খোৱাৰ অভ্যাস গঢ়ি তোলক। সেউজীয়া শাক পাচলিত থকা কিছুমান বিশেষ ইনগ্ৰিডিয়েণ্টছে মিছকেৰেজৰ পৰাও ভ্ৰূণটোক ৰক্ষা কৰে। এটা সুস্থ সবল ভ্ৰূণ যাতে থাকে, সেই তাত সহায় কৰে এই সেউজীয়া শাক পাচলি। গতিকে আজিৰ ভিডিঅ'টোত আমি যিখিনি কথা ক'লো, যিখিনি খাদ্য সামগ্ৰীৰ কথা আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰিলো, সেই খাদ্য সামগ্ৰীসমূহ আপোনাৰ খাদ্য তালিকাত এড কৰক, যাতে আপোনাৰ ফাৰ্টিলিটি বৃদ্ধি হয়, আৰু যদি আপুনি ইনফাৰ্টিলিটিত ভুগি আছে সেই ইনফাৰ্টিলিটি আপোনালোকৰ দূৰ হওক, আঁতৰ হওক, আৰু এটা সুস্থ সবল সন্তান যাতে আপোনালোকে জন্ম দিব পাৰে। তো আজিৰ ভিডিঅ'টো যদি ভাল লাগিল নিশ্চয় লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু লগতে কাষৰ বেল আইকনটো দবাই দিয়ক। আজিলৈ আহোঁ, নমস্কাৰ।